আলাইকুম ওয়েলকাম টু মাই ব্লগ মোৰ ব্লগত আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ আমিও ভালে আছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 11টা আৰু আজি ৰাতিপুৱা অলপ সোনকালে উঠিলোঁ এতিয়া নাস্তা খাই একেবাৰে আজৰি হৈ গ'লোঁ আৰু অলপ কাম আছে বাইদেউগৰাকী আহি কিনে কাঁহী বাতিখিনি ধুব তেতিয়াহে মই ভাতটো বনাম আৰু হাজবেণ্ডক খোৱা আজি ৰাতিপুৱাই পঠিয়াই দিলোঁ হেতু ঘৰত কাৰণ তাত আমাৰ নতুনকৈ ঘৰ বনাই আছে আপোনালোকৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ এখেতে যদি নাযায় নহয় তেতিয়া মানুহবোৰে কি কৰিব কাম নকৰে এনে টাইম পাছ কৰি থাকে আৰু গধূলি হ'লে সোনকালে যাওঁ লগাই দিয়ে সেইটো কাৰণে এখেতে খাই গুচি গ'ল আৰু তাকে ভাবিছোঁ আজি ব্লগটো এনেকৈ কৰি ষ্টাৰ্ট কৰোঁ দিনটো কি পাৰোঁ নাজানো যিমানখিনি পাৰোঁ আপোনালোকক অলপ দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহ'লে বলক আৰু কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম অলপ কাপোৰ লেতেৰা আছে এইখিনি ভাবিছোঁ ধুই দিওঁ কাৰণ থৈ দিলে জমা হৈ যাব বেছি কাপোৰ নাই অলপে কাপোৰ আছে ধুই ল'লে তেতিয়া কি হ'ব নিজৰে আজৰি হৈ থাকিম আৰু এই জেগাডোখৰ দেখিছেনে এইটো এটা ৰুম আছিলে য'ত আমি কাপোৰ মেলিছিলোঁ মানে বৰষুণ দিলে আৰু টেংকি আছিলে বেছি নাছিলে তো তাকে এতিয়া এইবোৰ চব খুলি মেলি থৈ দিছোঁ আৰু এইটো চব ইমান ডাঙৰ নিম গছ এইটো আমাৰ বেডৰুমৰ পাছফালে আছে এইটো আমাৰ এখেতে ইয়াত আহি লগাইছিলে আৰু ইয়াত আছিলে দুটা গঁৰাল এটা ছাগলী গঁৰাল আৰু এটা মুৰ্গী গঁৰাল চব ভাঙি দিলে কাৰণ তাত আমাৰ এইবোৰ গঁৰালবোৰ বনাব লাগিব যে এইবোৰ বাঁহ চাহ খুলি চব ৰেডি কৰি দিলে তাত মানে গাড়ী আহিলে মানে এইবোৰ সোনকালে উঠাব আৰু তাত গৈ বনাব তো এইবোৰ চব ৰেডি কৰি থৈ দিছে আৰু এই গছবোৰৰ কাৰণে যে মোৰ বেছি বেয়া লাগিব কাৰণ আমাৰ এখেতে মোক কয় মানে মই অহাটো 2 বছৰ হোৱা নাই হ'ব তো আমাৰ এখেতে মানে কয় এইবোৰ তেওঁ ইয়াত যেতিয়া চাকৰি লাইফত প্ৰথম আহিছিলে তেতিয়া এই গছবোৰ মানে আমাৰ এখেতে লগাইছিলে এইটো দেখিছেনে এইটো ডাঙৰ ছজিনা গছ এইটো কলগছ এইটো এটা কলগছ যিহেতু ইয়াত কল লাগি আছে আৰু এইটো হৈছে এটা ভোল গছ লগতে এটা সৰু নিম গছো আছে আৰু এনেকৈ আহিলে ইয়াতো এটা নিম গছ পাব আৰু একদম আমাৰ ৰুমটো গৰম দিনত ঠাণ্ডা হৈ থাকে এইটো কলগছ আৰু এইটো এফালে আহিলে এইটো এটা নেমু গছ পাব ইয়াত নেমু প্ৰায়ভাগ লাগিয়ে থাকে এতিয়া লগা নাই এই গছকেইটাৰ কাৰণেহে বেয়া লাগিব আমাৰ এখেতক মই কৈছিলোঁ যে গছকেইটা কি কৰেনো আমাৰ এখেতে ক'লে যে না যেনেকৈ য'ত যেনেকৈ আছে তেনেকৈ থৈ যাম কাৰণ জীয়া গছ কাটিলে সেইবোৰ বেয়া নহ'ব জানো তো সেইটো কাৰণে য'ত যেনেকৈ আছে চব তেনেকৈ থাকিব এইটো এটা চক ডাঙৰ কলগছ তাতো কল লাগে আৰু এইটো দেখিছে যে হালধি গছ দেখিলে চিনিয়ে পাব আপোনালোকে তো হালধিখিনি এতিয়া মানে খন্দা হোৱা নাই সময় হোৱা নাই বোলে তো সময় হ'লে খান্দিব আমি যদি যাওঁগৈ তো তেনেকৈয়ে থৈ যাবগৈ লাগিব আৰু এইটো হৈছে এটা বেঙেনা গছটো এতিয়া চাগে মৰি গ'ল গছটো চোৱাক চালে গম পাব গছটো মৰি গ'ল আৰু এইটোৱে হৈছে আমাৰ পাছফালটো কেতিয়াও দেখুওৱা নাছিলোঁ আজি দেখুৱাই দিলোঁ আৰু এই পাছফালে দেখিছে যে এইটো হৈছে বাগান ইয়াত মানুহবোৰে চব পাত তুলি আছে আপোনালোকে দেখি পাইছেনে নাই কেমেৰাটো ফ'কাছে কৰা নাই চাগে ইয়াত চব পাছফালে মানুহে কাম কৰি আছে আৰু আপোনালোকক লগ পালোঁ বহুত সময়ৰ পাছত এতিয়া পাইছে ৰাতি 9টা আৰু দিনটো যিহেতু ভিডিঅ' কৰা নহ'লে সেইটো কৰোঁতে মানে কি হ'ল আজি সোনকালে ভাত চাত নাবনো আৰু 12টা 12:30মান বজাত কাম কৰা বাইদেউগৰাকী আহিছে কাঁহী বাতিখিনি তেওঁ আহি কিনে যিহেতু ধুয়ে তো তেওঁৰ কাৰণে মানে জমা কৰি থৈ দিয়া আছিলে আৰু বাকীখিনি কাম মই সোনকালে কৰি মেলি আজৰি হৈছিলোঁ তো 12:30 1টামান বজাত ভাত বনালোঁ কাৰণ আজি দেৰিকৈ নাস্তা খাইছিলোঁ তো তাকে বোলো এতিয়াতো ভোক কাৰোৱেই নালাগে আৰু সেইটো ওলাই গ'ল তেতিয়াহে তাৰ কোনো ঠিক নাই আৰু আগদিনাখন যিহেতু তেওঁ ভাতো খোৱা নাছিলে দেৰি হৈ গৈছিলে বুলি মানে অহাই নাছিলে গধূলি 6টামান বজাত আহিলে তাকে বোলো মই আৰু মায়ে আছোঁ আৰু সিহঁতি কেতিয়া আহে ক'ব আৰু ভাত বনাই থাকোঁতে হৈ গ'ল গেছ হ'ল ভাতটো হৈ গৈছিলে তো তৰকাৰী বনাওঁতে গেছ নহ'ল তেনেকৈ লাইনৰ গেছত নষ্ট কৰি বনালোঁ আৰু বেছি ডাঙৰ ভুল কৰিলোঁ লাইনৰ গেছত মানে যোনটো কেৰাহী বা ডেক্সি ইউজ হয় সেইটো মই ট্ৰাংকত সোমাই দিলোঁ আমি যামগৈ বুলি কাৰণ এতিয়া সোমাই থৈ দিছোঁ পাছত মোৰ দেৰি হৈ যাব যে মানে হুৰাহুৰি হৈ যাব অকলে মানুহটো এফালে কৰিম ক'বৰ কাৰণে আৰু হাজবেণ্ডে যিহেতু বাহিৰৰ থাকে আৰু শাহুৰ যিহেতু এইবোৰ কাম কৰিব কাৰণে নোৱাৰে বয়স আছে যিহেতু তাকে মই ভৰাই দিলোঁ তাৰপিছত সেইবোৰ কাণ্ড হ'ল এইবোৰ কৰোঁতে মেলোঁতে ব্লগিং কৰাই নহ'ল বাইদেউগৰাকীও আহিল কামত আহিব তো এইবোৰ কৰোঁতে মেলোঁতে আজি ভাত খালোঁ 4টামান বজাত তাৰপিছত 4টামান বজাত ভাত খাই অলপ দেৰি বাগৰিলোঁ গাটো বেয়া লাগিছে আৰু কালি যিহেতু মই ভৰিটো অলপ দুখ পাইছিলোঁ সেইবাবে ক'বলৈ পাহৰি গ'লোঁ ছাগলী খেদাব গৈ মই নিজে ভৰি দুখ পালোঁ আৰু গোটেই ৰাতি ভৰি বিষ 3টামান বজাত ৰাতি তো তাকে আৰু অলপ হাজিৰা দেখিছিলোঁ আপোনালোকে অলপ ওলাই গৈছিলোঁ 6:30 বজাত ওলাই গৈছিলোঁ অলপ ফুৰিবৰ কাৰণে তো ঘৰত থাকিলেও যিহেতু মনটো অলপ বেয়া লাগি থাকে অলপ
খাবলৈ শুই আহোঁ তাৰপিছত গ'লোঁ বৰ এতিয়া আহি পালোঁ তাকে আপোনাৰ দিনটো যিহেতু একো দেখুৱাই নহয় এতিয়া অলপ ব্লগিং কৰি থৈ দিওঁ আৰু ৰাতিপুৱা কিবা এটা খাব লৈ আহিছোঁ কাৰণ ৰাতিপুৱা কালি হৈছে দেওবাৰ আজি হৈছে শনিবাৰ কালি গেছ পায় নাপায় খাই পিনি থাকিম আৰু আমাৰ যিহেতু দুটা গেছ আনি থোৱা হয় মানে দুটা গেছ অনাই থাকে এতিয়া অনা নাই কাৰণে হাজবেণ্ডো মানে পাহৰি গ'ল বাহিৰে যিহেতু কামত আছিলেতো কালি এতিয়া গেছ পাওঁ নাপাওঁ পাবও পাৰোঁ ঠিক নাই কালি দেওবাৰ অফিচবিলাক বন্ধ থাকে তো এতিয়া হাজবেণ্ডে ফোন কৰিছিলে মানুহজনে ক'লে যে আহিবা এবাৰ ব্যৱস্থা কৰি দিম বুলি কৈছে আৰু গেছ নহ'লেতো বহুত কষ্ট হয় তো তাকে ভিডিঅ'ত আপোনালোকে ভালকৈ চাই থাকিব আৰু আজি কি জানেনে মই চব বস্তু বেছি বেছিকৈ বনাইছিলোঁ মই নাজানো যে গেছ শেষ হৈ যাব বুলি তো চব বস্তু বেছি বেছিকৈ বনাইছিলোঁ থাকি গ'ল সেইখিনি এতিয়া গৰম কৰি খালে আৰু ঝামেলা শেষ হৈ যাব ৰাতিটো যেনে পাৰ কৰিলে হয় আৰু কিবা এটা মই আকৌ জানেনে কিবা এটা খালে হৈছে মুঠতে পেটটো ভৰিলে হয় তাকেই হাজবেণ্ডে কি কৰিছে দেখাইছোঁ বাবু বাবু কি কৰিছে ভিডিঅ' চাইছোঁ হেল্ল' এভৰিৱান আৰু কালি যিহেতু ভিডিঅ' কৰা নহ'ল আৰু আজি হৈছে নেক্সট ডে তো কালি যিহেতু আপোনালোকক কৈছিলোঁ যে আমাৰ চিলিণ্ডাৰ শেষ হ'ল বুলি তো আজি দুপৰীয়া 12:30মান বজাত চিলিণ্ডাৰ আনিছে এখেতে সময়ো পোৱা নাছিলে অটোত অলপ বিজি আছে তো তাকে আজি ভিডিঅ' কৰাই নহ'ল আৰু আহিছিলে আজি আলহী দাদা আৰু বৌ আহিছিলে দুপৰীয়া ভাত খাই গ'ল তো 12:30মান বজাত গেছ আনিছে আৰু 1টামান বজাত মই ভাত বনাই ৰেডি কৰি সিহঁতক খুৱাইছোঁ তো তাকে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আহিছে গধূলি 6টা তাকে ভাবিছোঁ চাহ বনাওঁ অলপ ব্লগিং কৰোঁ একদম পাহৰিয়ে গৈছিলোঁ আৰু মোৰ জানেনে ইমানেই মূৰ বিষাইছে একদম মানে কি ক'ম আৰু এইটো চব ভিক্স লগাই জাষ্ট এতিয়া বহিছোঁ আৰু তাকে এতিয়া দাদাহঁতৰ ফোন আহিছিলে যিসকল আজি আমাৰ ঘৰত আহিছিলে তো এতিয়া মাতিছে ভাত খাবৰ কাৰণে তো মাতিছে যদি যিহেতু যাবই লাগিব তাকে ভাবিছোঁ চাহ খাই ল'ম মা আৰু মই খাম আৰু এখেত যিহেতু ঘৰত নাই তো ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈ আৰু চাহ বনাই আনিলোঁ বাৰু তো চাহ আছে ইয়াত মিঠাই আছে ইয়াত ড্ৰাই কেক আছে আৰু মাক দিলোঁ বাৰু খাবলৈ এতিয়া মই খাই লওঁ কাৰণ এখেতো নাই অকলে খাই লওঁ